ওম নমো ভগৱতে বাসুদেৱায়। অবিৰত ভাগৱত পাঠ কাৰ্যসূচী। স্থান যোৰহাট জিলাৰ গোহাঁই টেকেলা গাঁৱৰ লগুৱাবৰা নামঘৰ। আহকচোন আমি তালৈ গৈ থাকোঁ। নমস্কাৰ। ইয়াৰ পৰাই আলোক দৰ্পণৰ সমূহ দৰ্শকলৈ আমাৰ আলোক দৰ্পণৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইয়াতে অনুষ্ঠিত হৈছে 7 দিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠ কাৰ্যসূচী। ইয়াৰ পৰাই আমি অসমবাসীলৈ নিবেদন জনাওঁ, অনুৰোধ জনাওঁ, আপোনালোকে আমাৰ এই ভিডিঅ'সমূহ উপভোগ কৰি আপোনালোকৰ মতামত দিহা পৰামৰ্শ আগবঢ়াব। লগতে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আপোনালোক সকলো সুস্বাস্থ্যৰ গৰাকী হওক আৰু অনাগত দিনত আপোনালোকৰ সকলোৰে সুখ সমৃদ্ধিৰে ভৰি পৰক, তাৰেই প্ৰতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইবোৰে সৰৱানে গুণত জুৰিল সিংহক মাৰিবে লাগে নিশ্চয় কৰিল পাছে লিখিব গোবিন্দ মহায় জানিল মহাশত্ৰু বুলি ৰাজা সিংহক মানিল জগদেৱে দিনী আচৰয় তাৰ প্ৰতিকাৰ মহা জনে নকৰয় নাই কিছু কৰ্ম চকু পালাপুন মনত সন্তোষ বহু দক্ষিণা পায় হৰিণত আশীৰ্বাদ মনত পুৰীয়া জানো কৰা প্ৰতিভা হৰিণা আমি আহি আহি ভাগৱত ক্ষেত্ৰৰ ভিতৰচৰা পালোহি। এয়া নামঘৰৰ বাটচৰা। কি সুন্দৰ আয়োজন! অতি সুন্দৰকৈ উদ্যোক্তাসকলে ভাগৱত ক্ষেত্ৰ সজাই পৰাই তুলিছে। সঁচাকৈ এক মনোমোহা দৃশ্য। আহকচোন আমি সকলো উপভোগ কৰোঁ। লগত উপস্থিত আছে এই অনুষ্ঠানৰ সম্পাদক শ্ৰদ্ধাৰ বাবুল বৰা ডাঙৰীয়া ইয়াত উপস্থিত আছে। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ গাঁওখনত কিমান মানুহ আছে আৰু গোটেই আপোনালোকৰ অনুষ্ঠানটো কিদৰে আয়োজন কৰিছে অকণমান ক'বৰ কাৰণে অনুৰোধ। হয়, সৰ্বপ্ৰথমে আমি লগুৱাবৰা নামঘৰৰ সমূহ সেৱকী হৈ আপোনালোক সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ। আমি আপোনালোকৰ আশীৰ্বাদত, গুৰুজনাৰ আশীৰ্বাদত, ভগৱন্তৰ আশীৰ্বাদত আমি এই মহৎ কাৰ্যসূচীৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাইছোঁ আৰু আপোনালোকৰ পদধূলা, আপোনালোকৰ সহযোগিতাই আমাক আচলতে আমাৰ জীৱন অকণমান হ'লেও ধন্য হৈছে বুলি অনুভৱ কৰিছোঁ। আমাৰ পৰিয়ালটোত, লগুৱাবৰা পৰিয়ালটোত আমাৰ এতিয়া প্ৰায় 90 ঘৰ মানুহ আছে। এই 90 ঘৰৰ উপৰিও আমাৰ অসমৰ বিভিন্ন ঠাই বিভিন্নজনে আমাক যিধৰণে আচলতে সেৱা, আমাৰ এই সেৱা কৰ্মত আমাক সহায় সহযোগ কৰিছে, আমি এই সুযোগতে
তেখেত সকলোলৈকে পুনৰবাৰ আমাৰ লগোৱা বৰা এই নামঘৰৰ আমাৰ সমূহ পৰিয়ালৰ হৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আপোনালোকৰ দৰে আপোনাৰ যোগেদি আজি আপোনালোক গোলাঘাট চিনাতলিৰ পৰা আহিছে, তো আপোনাৰ যোগেদি আমাৰ ইয়ালৈ অহা সমস্ত জনকে আপোনালোকৰ চৰণলৈ বুলি আমি সেৱা জনাইছোঁ। আমাৰ অজানিতে হৈ যোৱা ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা মাৰ্জনাও বিচাৰিছোঁ। আৰু লগতে সমস্ত ৰাইজক আমাক অকণমান আশীৰ্বাদ দিয়াৰ বাবে আমি আপোনালোকক আকৌ পুনশ্চবাৰ আমি নিমন্ত্ৰণ জনাইছোঁ। ঠিক আছে। আজি ইয়াত উপস্থিত থাকি সৎসং ভকত খবৰ পদধূলালৈ আমি পৰম কৃতাৰ্থ হ'লোঁ। আৰু এই উদ্যোক্তাসকলে আমাৰ প্ৰতি যি সেৱা শুশ্ৰূষা আগবঢ়ালে তাৰ প্ৰতিও আমি তেখেতসকলৰ হৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলো সুখী হৈ থাকক।